So hey guys, welcome back to my YouTube channel. आशा करो आप लोग सब भाले आसे और आज मैं ब्लॉग तो स्टार्ट কৰি আছো কিচেন আপা মানে মই আজি মাৰ ৰেচিপি এটা শেয়াৰ কৰিব গৈ আছো সো মায়ে কি বনাইছে কি কৰিছে বলক চাও হ সো মামা আজি কি বনাইছা আজি তোমাৰ আৰু দাদাৰ ভালপোৱা বস্তু গাজৰৰ হালুৱা বনাবলৈ চলো মামা আজি গাজৰৰ হালুৱা বনাব লৈছে সো তাৰ কাৰণে কি লৈছা কৈ দিবা এবাৰ গাজৰৰ হালুৱা বনাবলৈ মই কেটামান গাজৰ বাকলি গুচাই লৈছো এতিয়া মই এয়া কদুকস কৰি আছো কদুকস কৰাৰ পাছত গুটেখিনি কদুকস কৰি লও সো গাইজ এনেকে মায়ে কদুকস কৰি লৈছে তাৰ পাছত মই বাকি প্ৰসেছটো দেখাম বাৰু আপোনালোকে ভিডিওটো শেষ হলে চাব মই পুৰা ৰেচিপিটো শেয়াৰ কৰিম এতিয়া এয়া গাজৰখিনি মই কদুকস কৰি ললো তাৰ পাছত এতিয়া মই গাজৰৰ হালুৱাখিনি বনাম বাকিখিনি তৈয়াৰ কৰি লওঁ এফালে এতিয়া মামাই নেক্সট স্টেপৰ কাৰণে যোগাৰ কৰিছে গাজৰ হালুৱা বনাবলৈ কি লৈছে মামা গাজৰখিনিটো কদুকস কৰি ললো ইয়াতে এতিয়া গাখীৰ লাগিব তাৰ পাছত ঘি আৰু অলমান কাজু কিশমিশ আৰু দুটামান ইলাইচি আৰু ড্ৰাই ফ্ৰুটছটো নিজৰ ইচ্ছামতে দিব আপুনি যি দিব আৰু বাদামো দিব পাৰে ইয়াতে মোৰ অৱশ্যে আজি বাদাম নাই কাৰণ সেইকাৰণে মই কাজু আৰু কিশমিশখিনিকে দিম আৰু এতিয়া মই বনোৱা প্ৰচেছটো দেখাম অন কৰিলো মই অৱশ্যে গাজৰৰ হালুৱাখিনি কুকাৰতে বনাম আপোনালোকে কেৰাহীটো বনাব পাৰে মই কুকাৰত বনাম কুকাৰ বহাই দিলে মায়ে কুকাৰ বহাই দিলোঁ এতিয়া কুকাৰটো গৰম হৈ গ'ল ইয়াতে মই ঘি দি দিম কেইচামুচমান ঘিটো অৱশ্যে অলপ বেছিকৈ লাগে খিনি ভাজিবলৈ ঘিটো গৰম হোৱাৰ পাছত মই ইলাচিকেইটা অকণমান এনেকৈ ফালি দি দিম এতিয়া গাজৰখিনি অলপ লৰাই থাকিব লাগিব নহ'লে জ্বলি যাব সেইকাৰণে অকণমান গেছটো মই মধ্যমীয়া কৰি দিম আমাৰ এইখিনি যোনখিনি বনাইছা কিমান মানুহৰ খাব পাৰিব এইখিনি 6জন 8জন মানুহে খাব পাৰিব আচ্ছা আপোনালোকে সিমান কি ক'ব আছে সো আপোনালোকে এনে ক'বা আৰু আপোনালোকে কোৱা গাজৰখিনি এনেকৈ হিলাই লৰাই মই ভাজি থাকি অলপমান সময় ভাজিব লাগিব যেতিয়ালৈ গাজৰখিনি মানে কেঁচা গোন্ধটো গুচি যায় তেতিয়ালৈকে আমি গাজৰখিনি অলপ ভাজি থাকিম মামা ঘি নিদি কি তেলতো বনাব পাৰি নেকি নোৱাৰি তেলত বনালে খাবলৈ বেয়া লাগিব আৰু ইয়াৰ তেলৰ গোন্ধটো আহিলে বেয়া লাগিব গাজৰৰ হালুৱা ঘিতে বনাব লাগিব আচ্ছা দেশী ঘি এনেকৈ আমি লৰাই থাকিব লাগিব অলপ সময় ভাজি ল'লোঁ এতিয়া অকণমান ভাজি ল'লোঁ 5 মিনিটমান ইয়াৰ কেঁচাপনটো গুচি গ'ল ইয়াৰ কেঁচা গোন্ধটো গুচি গ'ল এতিয়া মই ইয়াত গাখীৰ ঢালি দিম মই এতিয়া ইয়াত গাখীৰ ঢালি দিছোঁ গাখীৰ অলপ বেছিকৈ ঢালিব লাগিব যিখিনি
গাখীৰখিনি এনেকৈ অকণমান শুহিব লৈছে এনেকৈ আমি লৰাই থাকিব লাগিব এতিয়া মই ইয়াত চেনি দি দিম কিমান চামুচ দিবা চামুচটো কথা নহয় মই মানে আন্দাজত দিম আৰু অলপ মিঠা হোৱাকৈ মিঠা হ'লেহে ভাল লাগিব তো এইখিনি মই একেবাৰে দি পেলাই এনেকৈ লৰাই থাকিম লৰাই লৰাই মানে গাখীৰখিনি পূৰা শুহি যাব ইয়াতে মানে শুহি যাব লাগিব আৰু ঘিটো এনেকৈ ওলাই যাব ছাইডেদি তেতিয়া এইখিনি গাজৰৰ হালোৱাখিনি হৈ যাব আৰু তাৰ পাছত মই মানে কাজু কিচমিচ চিচমিচখিনি দি দিম এতিয়া এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে গাখীৰখিনি পূৰা শুহি নাযায় এতিয়া এয়া চাওক গাখীৰখিনি শুহি গৈছে আমি এতিয়া ইয়াত আৰু অকণমান মই ওপৰত ঘি দি দিম যাতে ঘিৰ সোৱাদটো আৰু বেছি আহে কালাৰটো বঢ়িয়া হৈছে ন মই ওপৰত আৰু অকণ ঘি দি দিম কালাৰটো বঢ়িয়া হৈছে ন এনেকৈ লৰাই থাকিম এতিয়া চাওক এয়া গোটেই গাখীৰখিনি শুহি গ'ল ইয়াক কিবা গোটেই গোটা হোৱালে অলপ ভাজি থাকিব লাগিব মই এয়া গাজৰ হালোৱা বনাবলৈ 6টামান ডাঙৰ ডাঙৰ গাজৰ লৈছিলোঁ আৰু আধা লিটাৰতকৈ অলপমান কম গাখীৰ লৈছোঁ আৰু তাত চেনিটো সোৱাদ অনুসৰি ল'ব আপোনালোকে যিমান চেনি খায় বেছি কিছুমানে কম খায় কিছুমানে বেছি এতিয়া হ'বৰ হৈছে আৰু অলপমান ভাজিলে তাৰপিছত গাজৰৰ হালোৱা ৰেডি হ'ব ইয়াতে মই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ কিচমিচ কাজু এতিয়া এয়া হ'বৰেই হ'ল আৰু হৈছে আৰু দেখিছে আপোনালোকে গাজৰৰ হালোৱা মোৰ হৈ গ'ল আৰু বহুত ধুনীয়া গোন্ধ এটা আহে হালোৱা বনাই থাকোঁতে খাওঁ খাওঁ লাগে সঁচাকৈ বহুত ধুনীয়া গোন্ধাইছে একদম কাৰণ ইয়াত ঘিৰ গোন্ধটো ধুনীয়াকৈ আহে এয়া আমাৰ গাজৰৰ হালোৱা ৰেডি এতিয়া চাওক কি ধুনীয়া হৈছে কালাৰ সঁচাকৈ বহুত ধুনীয়া হৈছে আপোনালোকেও এনেকৈ বনাই খাব যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ